কৃষ্টিৰ পথাৰখনত সৃষ্টিৰ কঠীয়া সিঁচি দিয়াৰ প্ৰয়াসেৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ সহযোগত পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাটিয়া হাইস্কুলৰ প্ৰেক্ষাগৃহত এয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহু গীত বিহু নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালা লগতে আমি চাবলৈ বিচাৰিছোঁ সামৰণি অনুষ্ঠানৰ কিছু দৃশ্যাংশ। তেতিয়াহ'লে বলক আমি প্ৰেক্ষাগৃহৰ মাজত সোমাই পৰোঁহি। এয়া বিহুৰ প্ৰশিক্ষকগৰাকীয়ে বিহু গীতৰ অৰ্থ বুজি কিদৰে শৰীৰৰ নৃত্য বা ভংগীমা দিব লাগিব ইত্যাদি ইত্যাদি কথাসমূহ ছাত্ৰ ছাত্ৰীসমূহক ভালদৰে দেখুৱাই বুজাই দি থকা আমি দেখিবলৈ পাইছোঁহি। তেতিয়াহ'লে বলক চাই লওঁহি প্ৰশিক্ষণৰ সময়ৰ কেইটামান দৃশ্যাৱলী। সেয়ে হয়তোবা জ্যোতিপ্ৰসাদৰ ভাষাত ইয়াকে কয়, সুন্দৰৰ পূজাই হৈছে কৃষ্টি সংস্কৃতি। তেতিয়াহ'লে বলক ছাত্ৰ ছাত্ৰীসকলৰ আজি সামৰণি অনুষ্ঠানৰ কিছু কাৰ্যসূচী বিহু নৃত্য আধুনিক নৃত্য ইত্যাদি ইত্যাদি নৃত্যসমূহ উপভোগ কৰোঁহি। ঢুলীয়াৰ ঢোলৰ চেৱে চেৱে বিহু গীতৰ আৰে আৰে এয়া নাচনীসকলে বিহু নৃত্য কৰিছেহি, য'ত অসমীয়া জাতিৰ সমন্বয় যাত্ৰাৰ স্পন্দন প্ৰতিফলিত হোৱা আমি দেখিবলৈ পাইছোঁহি। বিহু নৃত্যৰ শিল্পীসকললৈ শুভেচ্ছা অভিনন্দন জনাইছোঁ। ইয়াৰ পিছে পিছে আমি আধুনিক নৃত্য এটি উপভোগ কৰিবলৈ ওলাইছোঁহি, য'ত জন কিটছৰ কথাষাৰি মনলৈ আহিছে। সত্যই সুন্দৰ সুন্দৰেই সত্য কথাষাৰি প্ৰতিফলিত হোৱা আমি দেখিবলৈ পাওঁ। সামৰণি অনুষ্ঠান হিচাপে আমাৰ মাজত বিশিষ্ট অতিথি মান্যবৰ বিডিঅ' মহোদয় আৰু অনুষ্ঠানটোৰ চেয়াৰমেন জগদীশ ডাঙৰীয়াই শিক্ষাৰ্থীসকলৰ মাজত এয়া তেওঁলোকক প্ৰমাণ পত্ৰ দি থকা আমি দেখিবলৈ পাইছোঁহি। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সামাজিক সচেতনতা বৃদ্ধি কৰি সংস্কৃতিৰ জৰিয়তে সমাজখনক জীপাল কৰি ৰখাৰ যি মহানুভৱ এই অনুষ্ঠানটি আমি ইমানতে সমাপ্ত কৰিছোঁহি। ধন্যবাদ।